কিন্তু নিজৰ ইচ্ছামতে অলপমান বাহিৰলৈ ওলাইছোঁ ঘৰৰ পৰা, তথাপিও কিন্তু ওলোৱা নহয়ে, কাৰণ ইমান ৰ'দ, ইমান গৰম পৰিছে আমাৰ ইয়াতে। আৰু আজিও কিন্তু নিজৰ ইচ্ছা থাকিলেও কিন্তু ছোৱালীজনীৰ ইচ্ছা হিচাপে বাহিৰ হৈছোঁ, কাৰণ ছোৱালীজনী আৰ্ট ক্লাছত পঢ়ে, মানে আৰ্ট স্কুলত পঢ়ে ন, তাতে আজি মেডেল দিব, সেইকাৰণে পেৰেণ্টছক মাতিছিল, সেইকাৰণে মই আজি ল'ৰাটোক লৈ কিনে ওলাইছোঁ। আৰু ইপিনে মোৰ বাইদেউ আছে, মানে মোৰ ননদ, তো তাৰ ল'ৰাও পঢ়ে, দুজনে একেলগতে পঢ়ে বাৰু আৰ্ট ক্লাছত, তাতে মানে প্ৰাইজ দিব, সেইকাৰণেহে আহিব লগা পৰিছে। আৰু এইপিনে আমি বাহঁতৰ ঘৰত আহিছোঁ, ল'ৰাটো পূৰা ফূৰ্তি, বাহিৰত ওলাব পায়। আৰু আজি যে ল'ৰাটো ইমান ফূৰ্তি পাইছে, কাৰণ ডেইলি ঘৰত থাকি থাকি তাৰো আমনি লাগে ন, সেইকাৰণে ভাবিলোঁ ল'ৰাটোৰ কাৰণে আৰু মোৰ কাৰণে অলপমান বাহিৰলৈ আহোঁ, কাৰণ ছোৱালীজনী যে স্কুলত যায়, আৰ্টৰ যায়, অলপমান ফুৰিব পাৰে আৰু তাৰ ককা আইতাৰ লগতো মানে ঘূৰি ফুৰে, বাহিৰত যায়, কিন্তু আমি যে মা আৰু বেটাই দুজনে কিন্তু ভিতৰতে থাকি যাওঁ। সেইকাৰণে ভাবিছোঁ আজি এক গুলিত দুটা শিকাৰ কৰিম বুলি ভাবিয়ে বাহিৰলৈ ওলাইছোঁ, বহুত গৰমৰ মাজেদিও, কাৰণ ল'ৰা ছোৱালীৰ কাৰণে বহুতখিনিয়ে কৰিব লাগে এজনী মাক, হয়নে নহয়? আৰু যিহেতু হাজবেণ্ড বাহিৰত থাকে, সেইকাৰণে নিজৰ ইচ্ছা খুচিৰ কাৰণে অলপমান বাহিৰলৈ আজি ওলাইছোঁ। আৰু সকলোৱে ক'বচোন, হাউচ ৱাইফবিলাক যে ঘৰত ইমান কাম কৰে, তথাপিও কিন্তু একো নাম নাই, কোনেও কিন্তু হাউচ ৱাইফৰ একদমেই কদৰ নকৰে, হয়নে নহয়? আৰু না আমাৰ বেতন আছে, না চেলাৰী আছে, একোৱেই নাই, হয়নে নহয়? সেইকাৰণে আমাৰ কদৰো নাই, কয় যে ঘৰৰ মানুহৰ একো কামেই নাই, হাউচ ৱাইফৰ একো কাম নাই, কিন্তু ইমান যে আমি পৰিপাটিকৈ ৰাখোঁ, এখন সংসাৰ যে কিমান ধুনীয়াকৈ আমি চলাই ৰাখোঁ, সেইখিনি কিন্তু কোনেও বুজি নাপায় ইয়াতে। আৰু বাহঁতৰ ঘৰত আছে, বাও কিন্তু বহুত কাম কৰি থাকে ইয়াতে, ইও ইচ্ছা কৰিলে কিন্তু তাতে আমাৰ তাতে যাবই নোৱাৰে, 5 মিনিটৰ ৰাস্তা হয়, না মই তাতে আহিব পাৰোঁ, নে মোৰ তাতে যাব পাৰে, এনেকুৱা মানে চিটুৱেশ্যন হৈ পৰে এখন সংসাৰ যেতিয়া আমি সোমাওঁ বোৱাৰী হৈ কিনে, নিজৰ ইচ্ছাবিলাক যে সকলোখিনি মাৰিব লগা হয়। তো আজি আহিছোঁ, বা কিন্তু বহুত ভাল পাইছে জানো, আৰু এতিয়া আমাক খাব দিলে ঠাণ্ডা, তাৰপিছত খাই কিনে আমি আহিলোঁ য'ত অহা কথা কৈ আছিলোঁ মই, আৰ্ট ক্লাছত। আজি মানে ইয়াতে প্ৰাইজ দিব, সেইকাৰণে মাতিছে, আৰু ল'ৰাটো চাই ইমান ফূৰ্তি, সকলোকে বাচ্ছা লগ পাইছে ন, সেইকাৰণে বহুত ভাল পাই আছিল। তাৰপিছত আমি অলপ সময় তাতে থাকি কিনে ইয়াতে আহিলোঁ, ছাৰজনে মানে আমাক সময় দিছিল যে অলপ দেৰিকৈ আহিবা বুলি, সেইকাৰণে এক ঠাইতে থাকি কিনে ল'ৰাটো ব'ৰ হৈ যায় ন, সেইকাৰণে তাতে গৈছিলোঁ। তাৰপিছত আহিলোঁ, আহি কিনে অলপ সময় বাট চালোঁ, তাৰপিছত এতিয়া দিব বুলি, প্ৰাইজ দিব বুলি, তাৰপিছত আমি সোমালোঁ বাৰু। এতিয়া এজনকৈ মাতি আছে ছাৰজনে, আৰু কৈ আছিল যিজনৰ ভাল হ'ব, মানে ভাল হৈছে, আৰ্টৰ এক্সাম হৈছিল বাৰু, তাক প্ৰাইজ দিব, মেডেল দিব, আৰু যিহেতু ভাল হোৱা নাই এনে খালি চাৰ্টিফিকেট দিব, আৰু এটা কাঠ পেঞ্চিল দিব বুলি, কাৰণ যাতে মনবিলাক কাৰো বেয়া নহয়। এখন ননন্দৰ ল'ৰা, ই মেডেল পোৱা নাই, অকল তাক চাৰ্টিফিকেটে দিছে আৰু এটা কাঠ পেঞ্চিল দিছে, যাতে মনবিলাক বেয়া নহয়। আৰু সকলোকে এনেকৈ মাতি আছিলে। এয়া মোৰ ছোৱালীজনী, ই মেডেল পাইছে, ইমান যে ফূৰ্তি তাৰ, ময়ো ভবা নাছিলোঁ পাব বুলি। আৰু আৰ্ট বহুত ভাল কৰে, তথাপিও আৰু ইও যে ভাবাই নাছিল পাব বুলি, বহুত ইমান হেপ্পী হৈ আছিল, কৈ যে মই দেউতাক দেখুৱাম আজিয়ে। তো বহুত ভাল লাগিছে, বহুত প্ৰাউড ফিল হয় ন এনেকৈ যেতিয়া আমি ল'ৰা ছোৱালীক দেখোঁ। সেইকাৰণে ল'ৰা ছোৱালীয়ে যিখিনি কৰিব বিচাৰে সেইখিনি কৰিব দিব লাগে, এনেকুৱা নহয় যে মেডেল পাবই লাগে, এনেকুৱা কোনো কথা নহয়। সিহঁতৰ ইচ্ছা অনুসৰি কামবিলাক কৰিব দিব লাগে, তেতিয়া নিজৰ সেইখিনি টেলেণ্টখিনি সিহঁতে বুজি পায়, হয়নে নহয়? পঢ়া শুনাৰ লগতে আমি নাচ গান আৰ্ট সকলোখিনিতে মানে তেওঁলোকক সহযোগিতা কৰিব লাগে, তেতিয়াহে সিহঁতৰ মাইণ্ডবিলাকো ফ্ৰেছ থাকে। তো মই আহিছোঁ বুলি ই বহুত ভাল পাইছে, আগতীয়াকৈ তাক পঠাই দিলোঁ, তাৰপিছত মই দেৰিকৈ আহিছিলোঁ আৰু। মোক দেখি গ'লে যে ইমান ফূৰ্তি, কাৰণ সকলোৰে মা দেউতা আহে, কিন্তু মই নাহোঁ যে, সেইকাৰণে ই কৈ থাকে, তাৰ দুখ প্ৰকাশ কৰে আৰু মোৰ ওচৰত, সকলোৰে মা দেউতা যায়, তুমি নাহা মা, সেইকাৰণে আজি আহিলোঁ। তো ভাল পালে ইও, তো মোকো ভাল লাগে এনেকৈ দেখিলে ছোৱালীজনীক। তো তাৰপিছত এয়া হ'ল আমাৰ গাঁৱৰে LP স্কুল, ইয়াতে পঢ়ে আৰু আৰ্টৰ ইয়াতে মানে কি হয়, ক্লাছ কৰে ইয়াতে। তো ল'ৰাটো আৰু মই পূৰা গৈ আছোঁ, আৰু ইমান যে ধুনীয়া পৰিৱেশ, বহুত ভাল লাগি আছিলে সঁচাকৈ। নিজৰ ফূৰ্তি যে নিজেই মানে আনিব লাগে, কোনেও কিন্তু কাৰোবাৰ কাৰণে ইয়াত নাভাবে। আৰু ভিডিঅ'টো ফুল দেখাৰ কাৰণে থেংক ইউ।